নমস্কাৰ ড্ৰিম এছআই চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালদৰে অধ্যয়ন কৰি আছে আৰু আপোনালোকৰ পৰীক্ষাৰ সুবিধা হোৱাকৈ আজি আমি 5 নম্বৰ প্ৰেক্টিছ ছেটৰ ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ একেবাৰে শেষত সকলোৱে কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিছে কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আজি প্ৰেক্টিছ ছেটৰ প্ৰথমটো প্ৰশ্ন হৈছে বৌদ্ধ ধৰ্মৰ বিখ্যাত গ্ৰন্থ ত্ৰিপিটক কোন ভাষাত ৰচনা কৰা হৈছিল? বৌদ্ধ ধৰ্মৰ বিখ্যাত গ্ৰন্থ হৈছে ত্ৰিপিটক আৰু এই ত্ৰিপিটকখন কোনটো ভাষাত ৰচনা কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পালি ভাষাত। বৌদ্ধ ধৰ্মৰ বিখ্যাত গ্ৰন্থ ত্ৰিপিটক পালি ভাষাত ৰচনা কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 2 WPL 2025ৰ চূড়ান্ত মেচত কোনটো দলে খিতাপ দখল কৰে? ওমেন্স প্ৰিমিয়াৰ লীগ। যিহেতু ওমেন্স প্ৰিমিয়াৰ লীগৰ 2025ৰ চূড়ান্ত খেলখন হৈ গৈছে, গতিকে এই খেলখনত জয়লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছে। সকলোৱে মনত ৰাখিব আৰু ৰানাৰ আপ হৈছে দিল্লী কেপিটেলছ। সকলোৱে মনত ৰাখিব 2025 চনৰ ওমেন্স প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলখন মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিছে আৰু ওমেন্স প্ৰিমিয়াৰ লীগৰ প্ৰথম সংখ্যক সংস্কৰণত এই মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 3 আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস কেতিয়া পালন কৰা হয়? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 23 জুন। প্ৰতি বছৰে 23 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয়। কুৱেশ্যন নাম্বাৰ 4 নিম্নলিখিত কোনখন নদীয়ে অসম আৰু পশ্চিমবংগক পৃথক কৰে? অসম আৰু পশ্চিমবংগক পৃথক কৰা নদীখনৰ নাম সুধিছে। গতিকে এনেধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহে, সকলোৱে মনত ৰাখিব আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সোণকোষ নদী। সোণকোষ নদীখনে অসম আৰু পশ্চিমবংগক পৃথক কৰে। কুৱেশ্যন নাম্বাৰ 5 শেহতীয়াকৈ কোনখন ৰাজ্য ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ আহিছে? নিশ্চয় হয়তো সকলোৱে জানে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মণিপুৰ। মণিপুৰ ৰাজ্যখনত বৰ্তমান ৰাষ্ট্ৰপতি শাসন বলবৎ হৈ আছে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে তলত উল্লেখিত কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলিও জনা যায়? স্কটলেণ্ড অফ আছাম। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলঙক জনা যায়। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমটো সাৰ কাৰখানা ক'ত অৱস্থিত? এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো পৰীক্ষাত আহিব লাগে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নামৰূপ। ডিব্ৰুগড় জিলাৰ নামৰূপত ভাৰতৰ প্ৰথমটো সাৰ কাৰখানা নামৰূপত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 8 টুজু পাছে ভাৰতক কোনখন দেশৰ সৈতে সংযোগ কৰে? এই চাৰিটা অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ম্যানমাৰ। টুজু পাছে ভাৰতক ম্যানমাৰৰ সৈতে সংযোগ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন ঠাইত কপিলী জলবিদ্যুৎ প্ৰকল্প অৱস্থিত? কপিলী জলবিদ্যুৎ প্ৰকল্প অসমৰ কোন ঠাইত অৱস্থিত প্ৰশ্ন সুধিছে। অপশ্যনসমূহ সকলোৱে চাই ল'ব আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ উমৰাংচু। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুত কপিলী জলবিদ্যুৎ প্ৰকল্প অৱস্থিত। কুৱেশ্যন নাম্বাৰ 10 উত্তৰ কাছাৰ পাৰ্বত্য কিহৰ বাবে জনাজাত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চূণশিল। এই চূণশিলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জনাজাত। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যন কেইটা দিয়া আছে সকলোৱে চাই ল'ব আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মনালিছা বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে মনালিছা বৰুৱা আৰু তেওঁ 1987 চনত এই বঁটা লাভ কৰিছিল। 1987 চনত এই বঁটা লাভ কৰিছিল আৰু তেওঁ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ইয়াৰ পিছৰ প্ৰশ্ন আহোম আৰু মোগলৰ শেষ যুদ্ধখন কি আছিল?
আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইটাখুলিৰ যুদ্ধ। আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ হৈছে ইটাখুলিৰ যুদ্ধ আৰু এই যুদ্ধখন 1682 চনত হৈছিল। গতিকে পৰীক্ষাত প্ৰশ্ন আহে ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল, গতিকে সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 13, কোনজন শাসকে বিক্ৰমাদিত্য উপাধি লৈছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চন্দ্ৰগুপ্ত দ্বিতীয়ই। চন্দ্ৰগুপ্ত দ্বিতীয়ই বিক্ৰমাদিত্য উপাধি লৈছিল। গতিকে ভালদৰে মনত ৰাখিব, কাৰণ চন্দ্ৰগুপ্ত প্ৰথমো এই অপশ্যনত দিব পাৰে। গতিকে চন্দ্ৰগুপ্ত প্ৰথম নহয়, চন্দ্ৰগুপ্ত দ্বিতীয়। কুৱেশ্যন নাম্বাৰ 14, নেফা তলৰ কোনখন ৰাজ্যৰ পুৰণি নাম? এই নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নাম্বাৰ 15, 1873 চনত গোলামগিৰি নামৰ গ্ৰন্থখন কোনে লিখিছিল? 1873 চনত। আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জ্যোতিবা ফুলে। 1873 চনত গোলামগিৰি নামৰ গ্ৰন্থখন জ্যোতিবা ফুলে লিখিছিল। গতিকে প্ৰশ্নটো এনেধৰণৰ আহিব পাৰে, জ্যোতিবা ফুলেৰ গোলামগিৰি গ্ৰন্থখন কিমান চনত লিখিছিল? গতিকে সকলোৱে ভালদৰে চাই থৈ দিব, যাতে পৰীক্ষাত আহিলে আপোনালোকে এৰি থৈ আহিবলগীয়া নহয়। এইখিনিতে জনাইছোঁ যে যদি আপোনালোকে আমাৰ মডেল কুৱেশ্যন পেপাৰ ই বুকখন লোৱা নাই, তেনেহ'লে এই ই বুকখন লৈ ল'ব। আপোনালোকৰ আগন্তুক আছাম পুলিচৰ পৰীক্ষাৰ বাবে এই ই বুকখন যথেষ্ট উপযোগী হ'ব। বিশেষকৈ আপোনালোকৰ প্ৰশ্নসমূহ ৰিভিজন কৰাত মডেল কুৱেশ্যন পেপাৰ ই বুকখনে যথেষ্ট সহায় কৰিব। গতিকে ই বুকখন ল'বলৈ চেষ্টা কৰিব, মাত্ৰ 50 টকা। ই বুকখন ল'বলৈ ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। কুৱেশ্যন নাম্বাৰ 16, অসম সাহিত্য সভা প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল? অপশ্যন কেইটা দিয়া আছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাত প্ৰায় আহে। আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো যোৰহাটত অৱস্থিত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 17, ভাৰত ত্যাগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ভাৰত ত্যাগ আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন এইবোৰ কেতিয়া হৈছিল চাই থৈ দিব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 1942 চন, 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল? অপশ্যন কেইটা দিয়া আছে। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হৈছিলে 1858 চনৰ 26 ফেব্ৰুৱাৰীত। গতিকে চনটো মনত ৰাখিব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট চেণ্ট্ৰেল জেল। যোৰহাট কেন্দ্ৰীয় জেলত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 19, দেহাল পূজা অসমৰ কোন জনগোষ্ঠীৰ লগত জড়িত অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন কেইটা দিয়া আছে, বড়ো, নাগা, মিচিং আৰু কাৰ্বি। দেহাল পূজা অসমৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত সুধিছে। শুদ্ধ উত্তৰটো অপশ্যন ডি কাৰ্বি। দেহাল পূজা অসমৰ কাৰ্বি জনগোষ্ঠীৰ লগত জড়িত এক অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। কুৱেশ্যন নাম্বাৰ 20, তলৰ কোনখন উপন্যাস কাঞ্চন বৰুৱাৰ দ্বাৰা ৰচিত? অপশ্যন কেইটা দিয়া আছে, মৃত্যুঞ্জয়, অসীমত যাৰ হেৰাল সীমা, অন্তৰীপ, মাকাম। গতিকে কোনটো অপশ্যন শুদ্ধ? এনেধৰণৰ অসমীয়া উপন্যাসসমূহৰ লৈ প্ৰশ্নসমূহ আহিব পাৰে। গতিকে ভালদৰে নামসমূহ চাই থৈ দিব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো নিশ্চয় পাৰিছে, অপশ্যন বি শুদ্ধ উত্তৰ, অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কাঞ্চন বৰুৱাৰ দ্বাৰা ৰচিত। অন্তৰীক্ষণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু মাকামখন ৰীতা চৌধুৰী। কুৱেশ্যন নাম্বাৰ 21, অসমীয়া সাহিত্যত এখুত ককাইদেউ নামেৰে কাক জনা যায়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাক এখুত ককাইদেউ নামেৰে জনা যায়। কুৱেশ্যন নাম্বাৰ 22, অসমৰ মুঠ মাটিকালি কিমান? প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। শুদ্ধ উত্তৰটো নিশ্চয় পাৰিব, অপশ্যন চি শুদ্ধ উত্তৰ, 78,438 কিলোমিটাৰ স্কোৱাৰ। অপশ্যন চি শুদ্ধ উত্তৰ, সকলোৱে মনত ৰাখিব।
কুৱেশ্যন নাম্বাৰ 23 প্ৰথমবাৰৰ বাবে মধ্যাকৰ্ষণৰ ধাৰণাটো কোনে আগবঢ়াইছিল? অপশ্যন কেইটা দিয়া আছে চাই ল'ব। প্ৰথমবাৰৰ বাবে মধ্যাকৰ্ষণৰ ধাৰণাটো কোনে আগবঢ়াইছিল সুধিছে প্ৰশ্নটোত। শুদ্ধ উত্তৰটো নিশ্চয় পাৰিছে। অপশ্যন ডি শুদ্ধ উত্তৰ, আইজাক নিউটন। আইজাক নিউটনে মধ্যাকৰ্ষণৰ ধাৰণাটো আগবঢ়াইছিল প্ৰথমবাৰৰ বাবে। গতিকে শুদ্ধ উত্তৰটো অপশ্যন ডি। কুৱেশ্যন নাম্বাৰ 24 চৰাইদেউ মৈদাম ইউনেস্কোৰ অন্তৰ্ভুক্ত অসমৰ পৰা কিমানতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমত যিহেতু পূৰ্বতে দুটা ইউনেস্কো স্বীকৃত স্থান আছিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান, আৰু শেহতীয়াকৈ চৰাইদেউ মৈদামকো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু বৰ্তমান অসমত 3টা ঐতিহ্য ক্ষেত্ৰ আছে ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি থাৰ্ড। কিন্তু ভাৰতৰ হৈছে 43 নম্বৰটো হৈছে চৰাইদেউ মৈদাম। গতিকে দুইটা ভালদৰে মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা ক'ত অৱস্থিত? জাতিংগা ঠাইখনত পৰিভ্ৰমী চৰাইসমূহে আত্মহত্যা কৰে, নিশ্চয় সকলোৱে জানে। আৰু এই জাতিংগা ঠাইখন ক'ত অৱস্থিত প্ৰশ্নটো সুধিছে। অপশ্যনসমূহ দিয়া আছে কাছাৰ, কামৰূপ, ডিমা হাছাও আৰু কাৰ্বি আংলং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমা হাছাও জিলাত। জাতিংগা ঠাইখন ডিমা হাছাও জিলাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন 26 নম্বৰ বেটী বাচাও বেটী পঢ়াও আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এনেধৰণৰ আঁচনিৰ লগত জড়িত প্ৰশ্নসমূহ চাই থৈ দিব, পৰীক্ষাত আহিব পাৰে। কোনখন আঁচনি কোনটো ক্ষেত্ৰৰ লগত জড়িত বা কেতিয়া আৰম্ভ কৰা হৈছিল, এনেধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহে। গতিকে ভালদৰে চাই থৈ দিব। আৰু বেটী বচাও বেটী পঢ়াও এই আঁচনিখন 2015 চনৰ 22 জানুৱাৰী তাৰিখে লঞ্চ কৰা হৈছিল। অপশ্যন চি শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 27 নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম অসমৰ ক'ত অৱস্থিত? নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে। অপশ্যনসমূহ দিয়া আছে হাইলাকান্দি, গুৱাহাটী, যোৰহাট আৰু কৰিমগঞ্জ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাইলাকান্দি। নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামখন হাইলাকান্দি জিলাত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 28 মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ কোন? অপশ্যনসমূহ দিয়া আছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে। শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে পাৰিছে। অপশ্যন বি শুদ্ধ উত্তৰ লভলীনা বৰগোহাঁই। অপশ্যন বি শুদ্ধ উত্তৰ 2021 চনত লভলীনা বৰগোহাঁইয়ে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰিছিল। লভলীনা বৰগোহাঁইৰ লগত জড়িত প্ৰশ্নসমূহ পৰীক্ষাত আহিব পাৰে, ভালদৰে চাই থৈ দিব। কুৱেশ্যন নাম্বাৰ 29 বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? অপশ্যন দিয়া আছে। যিসকলে পাৰে কমেণ্টত জনাব যে বৰাক উপত্যকাত কিমানখন জিলা আছে। যিসকলে পাৰে কমেণ্ট কৰিব। অপশ্যন চি শুদ্ধ উত্তৰ 6922 কিলোমিটাৰ স্কোৱাৰ, 6922 বৰ্গ কিলোমিটাৰ বৰাক উপত্যকাৰ মুঠ মাটিকালি। আজিৰ এই প্ৰেক্টিছ ছেটটোৰ একেবাৰে শেষৰটো প্ৰশ্ন 30 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনটো সম্প্ৰদায় চকলং প্ৰথাৰে বিবাহ কৰে? অপশ্যনসমূহ দিয়া আছে আহোম, কাৰ্বি, মিচিং আৰু বড়ো। গতিকে শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰিব। গতিকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে এই প্ৰেক্টিছ ছেটটোত সকলোৱে জনাবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ ই বুকখন লোৱা নাই ই বুকখন ল'বলৈ চেষ্টা কৰিব। ই বুকখনে আপোনালোকৰ প্ৰস্তুতিত যথেষ্ট সহায় কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।